স্বাগতম বন্ধুসকল ৰিয়ান টিভিলৈ আনিছো আপোনালোকলে এটা নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টো টিম মাত্ৰ এটা টিপছ আৰু এই টিপছটো গম পালে আপুনি 3 to 4 কেজি ফেট লছ কৰিব অনায়াসে ঘৰতে বহি আৰু এইটো কোনো ধৰণৰ এনেকুৱা ডাঙৰ টিপছ বা এক্সাৰসাইজ নহয় ডায়েট প্ৰিন্সিপল নহয় এইটো ফলো কৰিব লাগিব আৰু বহুত টাফ হ'ব এইটো বহুত ইজি এটা টিপছ ফলো কৰক আপুনি আৰু ৰিজাল্ট পাব 21 ডেজ গ্যাৰান্টি সো শেষলৈকে ভিডিঅ'টো চাবলৈ নাপাহৰিব নতুন ভিউৱাৰ যদি হয় তেন্তে সাবস্ক্ৰাইব কৰক 4 জন সাবস্ক্ৰাইবাৰ লাগে মোৰ 270 সাবস্ক্ৰাইবাৰ হ'ব আৰু মই বহুত মোটিভেশ্যন পাম ভাল ভিডিঅ' আপোনালোকলৈ লৈ আহিম বিনামূলীয়াকৈ সেইকাৰণে সাবস্ক্ৰিপশ্যন কৰক লাইক কৰিব ভিডিঅ'টো আৰু শেষলৈকে চাবলৈ নাপাহৰিব When me come a dance and the lyric them sweet, clap your hand and stamp your feet on the road, on the pavement, the wall and we need. How you know me name it no Kate? When me come a dance and হয় যেটো টিপছৰ কথা মই ক'বলৈ কৈছো হে একমাত্ৰ টিপছটো হৈছে সুগাৰ আমাৰ এনেকুৱা এনিমি হয় যে বডি বিল্ডিং আৰু ফেট লছ গলত ইমানে এনিমি হয় যে আপোনাক মই মুখৰ কথা দি এটো বুজাব নোৱাৰো সেইকাৰণে মই সাইন্টিফিক যোনটো এভিডেন্স যোনটো এটা সায়েন্স জনাটো অতি দৰকাৰ বুলি মই ৰিয়ান টিভিত আগপাই কৈ আছো ৰিয়ান টিভিত মূল মন্ত্ৰ হৈছে সাইন্টিফিক এটা বেকগ্ৰাউণ্ড লৈ পেলাই হেবোৰ ডিসকাশন কৰি আপোনাক এনে জাহা তাহা কথা কৈলা নাই ন ফিটনেস যোনটো ট্ৰেইনাৰ সাৰ্টিফিকেট পাইছো যি অকমান নলেজ পাইছো বহুত নলেজ এতিয়াও নাই বহুতখিনি মই গেদাৰ কৰিব চাই আছো সেইকাৰণে অকমান নলেজটো আপোনাক শ্বেয়াৰ কৰিম বিনামূলীয়াকৈ আপোনাক কিছুমান নলেজ পালে আপোনাকৰ জীৱনত এপ্লাই কৰিব পাৰিব আৰু হেবোৰ আপোনাৰ ইউজফুল হ'ব বুলি মই ভাবো সো কথাটো হ'ল সুগাৰে কেনেকৈ আপোনাক ফেট গেইন কৰে সো সুগাৰ হৈছে এনেকুৱা এটা আপোনাৰ পদাৰ্থ হয় যি সিম্পল কাৰ্বোহাইড্ৰেটছত পৰে কাৰ্বোহাইড্ৰেটছত বিভিন্ন ধৰণৰ সিম্পল কমপ্লেক্সত আপোনাৰ আহি গ'ল যোনখিনি আপোনাৰ ওটছ হওক হোৱাইট ৰাইচ হওক ব্ৰাউন ৰাইচ হওক এইবোৰ আপোনাৰ সিম্পলত কি কমপ্লেক্সত পৰে কমপ্লেক্সৰ কাৰ্বোহাইড্ৰেটটো কাম হৈছে কি কমপ্লেক্স কাৰ্বোহাইড্ৰেট নামটোতে কমপ্লেক্স সো ই বহুত কমপ্লেক্স ফৰ্মত থাকে সো হি ব্ৰেক হওঁতে সুগাৰলৈ হিও কনভাৰ্ট হ'ব কিন্তু হি ব্ৰেক হওঁতে বহুত টাইম লাগে সো কি হয় আমাৰ এনাৰ্জি ৰিলিজ লাহে স্লোলি আমি পাওঁ সো তেতিয়া আমাৰ ফেট গেইন হোৱা সহায় নহয় আৰু সিম্পল কাৰ্বোহাইড্ৰেট যোনটো হৈছে আপোনাৰ গ্লুকোজ সিম্পল কাৰ্বোহাইড্ৰেটটো হৈছে সুগাৰৰ এটা এক্সাম্পল হিচাপে মই দিছোঁ সুগাৰটো কি হয় পদাৰ্থটো ই কাৰ্বোহাইড্ৰেট সিম্পল কাৰ্বোহাইড্ৰেট আৰু ই আপোনাৰ ডাইজেষ্ট কমপ্লিটলি হয় সোনকালে হয় আৰু হি এনাৰ্জি মানে প্ৰডিউচ কৰে আপোনাৰ শ্বৰ্ট স্পেন অফ টাইমত যে আমাৰ বডিটোৱে এইটো এনাৰ্জি এট এ টাইম ইউজ কৰিব নোৱাৰে আৰু ফলত কি হয় আপোনাৰ ই ষ্ট'ৰেজ হৈ যায়গৈ কি বুলি ফেট বুলি সো আজি ডায়েটটো হৈছে সুগাৰ আপুনি এভয়েড কৰক 21 ডেজলৈকে হয় সুগাৰটো আপুনি এভয়েড কৰিব লাগিব 21 ডেজলৈকে কেনেকৈ এভয়েড কৰিব আপুনি সুগাৰটো ফাৰ্ষ্ট আপুনি কুকিজ বিস্কুট চানা মিঠাই কোল্ড ড্ৰিংকছ ইভেন ফ্ৰুটছৰ আপোনাৰ ফ্ৰুক্টোজ থাকে সি আল্টিমেটলি কনভাৰ্ট হ'ব এই গ্লুকোজ সো এইবোৰ কমপ্লিটলি আপুনি মানে 21 ডেজলৈকে আপুনি কমপ্লিটলি আপুনি এভয়েড কৰিব লাগিব সুগাৰটো একদম কমপ্লিটলি এভয়েড কৰক 21 ডেজ আপুনি চাওক 3 to 4 কেজি আপুনি ওয়েট লছ কৰিব নাই ইয়াত আপোনাৰ এভয়েড কৰিব দিছো অল কাইন্ড অফ মিঠাইজ অল কাইন্ড অফ পেকেট আইটেমছ অল কাইন্ড অফ আপোনাৰ ইভেন ফ্ৰুটছ আপুনি ইয়াতে ফ্ৰুটছ এভয়েড কৰিব লাগিব আৰু মুঠতে এনি ৱে অফ মাছ গেইনাৰ্ছ সাপ্লিমেণ্ট যদি লৈ আছে সেইটো আপুনি এভয়েড কৰিব লাগিব কমপ্লিটলি কোনো ধৰণৰ সুগাৰ নালাগে আমাক স্লো ডাইজেষ্টিং সুগাৰ লাগিব যোনবোৰ হৈছে আপোনাৰ ওটছ আপুনি লৈ আছে ল'ব পাৰে আপুনি ওটছত কোনো ধৰণৰ প্ৰব্লেম নাই আপুনি ডালিয়া লৈছে ৰুটি লৈছে ব্ৰাউন ৰাইচ লৈছে সো এইবোৰে আল্টিমেটলি যোনখিনি আপোনাক লাগতিয়াল সুগাৰটো হি প্ৰভাইড কৰিব স্লোলি মানুহে ভাবে যে সুগাৰ নলে আমি দেখোন একদম আমাৰ মানে ব্লাড গ্লুকোজ লেভেল ডাউন হৈ যাব আমি দেখোন পৰি যাম আমাৰ উইক হৈ যাম এইটো নহয় সুগাৰটো এইটো এটা কনফিউজন সুগাৰ নহ'লে আমি উইক হৈ পৰি যাম জিম মাৰিবলৈ আপুনিতো খাই আছে ন ব্ৰাউন ৰাইচ খাইছে আপুনি ডাল খাইছে আপুনি ৰুটিজ খাইছে আপুনি কি খোৱা নাই সেইখিনিৰ পৰাতো আল্টিমেটলি কাৰ্বোহাইড্ৰেট গৈ পেলাই সেইখিনিতো আপোনাৰ সুগাৰলৈ কনভাৰ্ট হ'ব এক্সটাৰ্নেল সুগাৰটো কিয় এক্সটাৰ্নেল সুগাৰটো এভয়েড কৰক 21 ডেজত বহুত সাইন্টিফিক ইয়াত প্ৰুফ আছে যে 3 to 4 কেজি ফেট লছ হৈছে মোৰ আজি কিমান দিনত সুগাৰ এৰা মই নিজে নাজানো বহুত বছৰে হ'ল হয়তো সো সুগাৰটো কমপ্লিটলি এভয়েড কৰক আৰু আপুনি দেখিব আপোনাৰ ৰিজাল্ট আৰু লগতে এটা কথা কৈ দিওঁ সুগাৰ আৰু সাইন্টিফিক ৰিলেটেডটো কি হয় কিয় সুগাৰটো এভয়েড কৰিব লাগে সুগাৰটো যেতিয়া আমি যোনটো গ্লুকোজ হয় গ্লুকোজটো আমি দেহত যেতিয়া এক্সটাৰ্নেলি লওঁ কি হয় এটা ইনসুলিন নামৰ এটা হৰমন আছে ইনসুলিনটো আপোনাৰ ৰেজ হৈ যায় ইনসুলিন যেতিয়া ৰেজ হৈ যায় কি কৰিব আমাৰ যোনখিনি লাগতিয়াল গ্লুকোজখিনি কামত লগাই দিলে সিম্পল অৰ্থত কামত লগাই দিলে আমি এনাৰ্জি পালো হৈ গ'ল
এক্সেছ যোনখিনি আপোনাৰ চুগাৰ থাকিল, এক্সেছ যোনখিনি গ্লুক'জ থাকিল, কি কৰিব এতিয়া? সেইটো আমাক দেহত নালাগে ন, সেইটো কি কৰিব? ইনচুলিনে লৈ পেলাই সেই গ্লুক'জখিনি নি পেলাই আপোনাৰ ক'ত কৰিব? ফেট চেল যোনখিনি আছে সেই ফেট চেলত গৈ পেলাই সেইবোৰ জমা কৰি দিব। আল্টিমেটলি আপুনি চৰ্বিয়ে গেইন কৰিলে ন, সেইকাৰণে আপোনাৰ একদম চিন্তা চৰ্চা কৰি চুগাৰটো আপুনি বাদ দিয়ক, আপুনি ভাল ৰিজাল্ট পাব। আৰু ছেকেণ্ড চাইণ্টিফিক ৰিজনটো হৈছে কি, এটা চাইণ্টিফিক ষ্টাডিজত দেখা গৈছে চুগাৰ ইজ ৰিলেটেড টু কোকেইন। চুগাৰটো হৈছে আপোনাৰ ৰিৱাৰ্ডিং লাইক এটা ছাবষ্টেঞ্চ, ৰিৱাৰ্ডিং ছাবষ্টেঞ্চ টু দ্য ব্ৰেইন। চুগাৰে আপোনাক কি কৰে? ব্ৰেইনটোক এটা হেপ্পী ফিল দিয়ে। আপুনি এটা চুগাৰ আইটেম খালে, আপুনি যেনেকৈ মিঠাই খাই আছে, এটা মিঠাই খাওঁতে আকৌ এটা মিঠাই খাওঁ, কি হয়? মেইন কথাটো হৈছে আমাৰ ব্ৰেইন ডপামিন নামৰ আমাৰ নিউৰ ট্ৰেন্সমিটাৰ আছে। ডপামিন আপুনি হৰমন বুলি ধৰি লওক, সেই ডপামিনটোৱে কি কৰে? আপোনাক ব্ৰেইনত হেপ্পী ফিল দিয়ে যদিহে আমি চুগাৰ এক্সেছ খাই থাকোঁ। চ' ব্ৰেইনে ভাল পায়, চুগাৰ ভাল লাগি আছে, খাই আছে। ব্ৰেইনেতো গম নাপায় ন আপুনি ফেট লছত আছে নে আপুনি মাছল গেইনত আছে, কি কৰিছে? ব্ৰেইনক ভাল লাগিবলৈ সি খাই আছে আৰু খাই আছে। চ' কি হ'ব? চুগাৰটো যিমানে ল'ব ব্ৰেইনে ভাল পাব। ছেইম এজ কোকেইন খালে মানুহৰ যেনেকৈ কোকেইন খালে তেনেকুৱা এটা ফিল হয়। চ' চাইণ্টিষ্টে দেখা হৈছে চুগাৰ ইজ ৰিলেটেড টু কোকেইন। ইমানেই ব্ৰেইনত ইমানেই এডিক্টেড হৈ যায় মানুহে, চুগাৰটো এৰিব একদমেই দিগদাৰ। সেইকাৰণে এটা চকলেট খোৱাৰ পিছত আকৌ এটা চকলেট খাব মন যায়, এটা ক'ল্ড ড্ৰিংকছ খোৱাৰ পিছত আকৌ এটা ক'ল্ড ড্ৰিংকছ খাব মন যায়। চ' এইবোৰ কমপ্লিটলি এভইড কৰক 21 ডেজলৈকে। যদি ৰিজাল্ট নাপায় কমেণ্ট বক্সত মোক কমেণ্ট কৰিব পাৰে। ফেচবুক পেজ ৰিয়ান টিভিটো মোক পাৰ্চনেল মেছেজ কৰিব পাৰে যে এইটো টিপছ যদি মোৰ কোনো ধৰণৰ বেনিফিট নহ'ল, কিন্তু আপুনি 21 ডেজ 100% আপুনি দিব লাগিব। আৰু 3 to 4 কেজি আপুনি ফেট লছ কৰিব। মাত্ৰ এটা চিম্পুল টিপছ, চুগাৰ কমপ্লিটলি এভইড কৰক। আৰু লগত যদি আপুনি ৱেইট ট্ৰেইনিং কাৰ্ডিঅ' কৰি আছে তেতিয়াতো আৰু এক্সট্ৰা বেনিফিট পাব আপুনি। চুগাৰ মই নকওঁ যে ই এটা এনিমি হয়। এণ্ডুৰেঞ্চ এথলিট, বাস্কেটবল, ফুটবল প্লেয়াৰ, ভলীবল প্লেয়াৰ, তেওঁলোকক চুগাৰ প্ৰয়োজন, তেওঁলোকে খাব, তেওঁলোকৰ গ'লটো ফেট লছ নহয়। আপুনি যদি আপোনাৰ ফেট লছ গ'লটো এচিভ কৰিব খুজিছে, আপুনি যদি সঁচাকৈ আপুনি ডেডিকেশ্যন দি আছে, তেন্তে চুগাৰটো আপোনাৰ ডায়েটত থকাটো একদমেই উচিত নহয়। আৰু কিবা যদি কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, কিবা কনফিউজন আছে মই আপোনাক ক্লিয়াৰিফিকেশ্যন দিম। এই চেনেলটোৰ মেইন উদ্দেশ্য হৈছে আপোনাৰ চাইণ্টিফিকভাৱে আপোনাক কিবা এটা মই হেল্প কৰা, ছাপোৰ্ট কৰা। কোনো ধৰণৰ ব্লা কোৱা মোৰ ইয়াত কোনো প্ৰয়োজনবোধ মই দেখা পোৱা নাই। চেনেলটো চাই থাকিবলৈ নাপাহৰিব। ৰিয়ান টিভি আপোনালোকৰ প্ৰিয় চেনেল, আৰু মই লৈ আহিম নতুন ভিডিঅ' আপোনালোকক। গাইজ, যদি অসমীয়াত এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ আৰু বিচাৰে তেন্তে ছাবস্ক্ৰিপশ্যন বুটনটো ক্লিক কৰক। ছাবস্ক্ৰাইবাৰ যিমান বাঢ়িব সিমান মই মটিভেশ্যন পাম আৰু ভাল ভিডিঅ' আপোনালোকে লৈ আহিম। আৰু কমেণ্ট নকৰে আপোনালোকে, কমেণ্ট কৰক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে। আৰু ফেচবুক পেজ ৰিয়ান টিভি আজি লাইক কৰক, তাত মোক মেছেজ কৰিব পাৰে। আৰু যদি ইনষ্টাগ্ৰাম আছে তেন্তে ৰিয়ান টিভি ফ'ল' কৰক। আৰু মুঠতে এই ভিডিঅ'টো যদি আপুনি ভাবিছে আপোনাৰ বন্ধুসকলৰো যদি বেনিফিট হ'ব তেন্তে শ্বেয়াৰ কৰক হোৱাটছএপ, ফেচবুক। সেইকাৰণে চাই থাকিব ৰিয়ান টিভি। সজাগ অসম, সজাগ ফিটনেছ। জয় আই অসম।